ৰূপহীহঁতৰ জৰধনীয়াও চাঞ্চল্যকৰ হত্যাকাণ্ড। স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ। 3 সন্তানৰ মাতৃ মুৰ্ছিদা খাতুনক পাথৰেৰে আঘাত কৰি হত্যা কৰে স্বামী ৰফিকুল ইছলামে। নিশা প্ৰায় 3 মান বজাত নিজ পত্নীক হত্যা কৰি পলায়ন কৰে ৰফিকুলে। ৰফিকুল ইছলামৰ পূৰ্বৰ 2জনী পত্নী থকাৰ পিছতো প্ৰায় 10 বছৰ আগত বিয়া পাতি আনিছিল এইজনী মুৰ্ছিদা খাতুনক। অবুজ ফুলকুমলীয়া 3 সন্তানে মা কৰি কান্দোনত ভাগি পৰে। চৌপাহৰ লোকে প্ৰত্যক্ষ কৰি ৰূপহীহাট আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইফালে স্বামী ৰফিকুল ইছলামে বেলেগ এটা ঘৰৰ ভিতৰত পলাই আছিল। সেই খবৰ পাই আৰক্ষীয়ে স্বামী ৰফিকুল ইছলামক কৰায়ত্ব কৰে। ৰফিকুল ইছলামক ফাঁচীৰ দাবী কৰিছে পৰিয়ালৰ লোকে। ঘটনাটো আমি ক'ব নোৱাৰোঁ, কিন্তু আমি যেনে খবৰ পাই পেলাই আহিছোঁ, ঘৰত দেখি পেলাই আহিছোঁ যে খবৰ পাইছোঁ মেবুৰি তাক পেলাই ধৰি আছে, মানুহটো পাইছে হা। পাই পেলাই আমি গুচি গৈছোঁ, যোৱাৰ পিছত বহুত দূৰ আছে, সেই বাইক লৈ পেলাই আমি আকৌ গুচি গৈছোঁ। কি হৈছিলে কি হোৱাটোতো আমি ক'ব নোৱাৰোঁ ইয়াত কি হৈছে। এতিয়াতো পাইছোঁ যে বনীজনী মাৰিলে সিহঁতে, কেনেকুৱা মাৰিছে এইটোতো ছোৱালীও চোৱা নাই আমি। মাৰি পেলালে নি একেবাৰে? মাৰি পেলালে। কি কোনে মাৰিছে? এইটো সি তাৰ গিনিয়েকে মাৰিছে। কি নাম তাৰ? তাৰ নামটো ৰবিকুল ইছলাম। এতিয়া কি বিচাৰে কি আপোনালোকে? বিচাৰ কি ফাঁচি দিব লাগে, ডাইৰেক্ট ফাঁচি দিব লাগে। এতিয়া আসামীটো কৰায়ত্ব কৰিছে নেকি? কি হয় যিজন মানুহ মৰিছে আপোনাৰ কি হয়? বনি হয়। ঠিক আছে।